হয় না বাৰু হয় না বাৰু ই যে আমাৰ গাঁৱৰ ছোৱালীবোৰ আমাৰ গহপুৰা এই বিপ্ৰিয়া নাৰায়ণপুৰ ছোৱালীবোৰ ৰ'জ কৰে নহয় এক মিনিট তুমিতো আমাৰ গহপুৰা নাৰায়ণপুৰ ই মাজুলী হয় ই কেলে আমাৰ ছোৱালীবোৰ ছোৱালী কেলে ৰ'জ কৰে কিয় ৰ'জ মাৰি হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আৰু এইফালে দেখিছে নহয় ইমান ৰ'দটো ওলাইছে মানে যেতিয়া নেকি কেমেৰাটো অন কৰিছোঁ ন ৰ'দটো চকুতে পৰি চকুটো কিবা মুঠ খাই গৈছে সেইকাৰণে অলপমান সৰু সৰু লাগিছে চকুটো আৰু যিয়ে নহওক মানে মোৰ মাজুলীৰ পৰা এজন বন্ধু আহি আছে মানে হয়তো তাক বহুতে চিনি পায় আৰু ইনষ্টাগ্ৰামৰ পৰা মজাকৈ হেভি ভিডিঅ' বনাই ফালি আছে সি একদম হেভি মানুহ বুলি ক'ব লাগিব যি নহওক যিহেতু মাজুলীৰ পৰা আমাৰ গহপুৰত ফুৰিবলৈ আহিছে নহয়নে বাৰু তাক এতিয়া ধুনীয়াকৈ লৈ আহোঁগৈ যিহেতু সি আমাৰ গহপুৰখন চিনি নাপায় ইমান ভালকৈ মানে মোৰ ঘৰখনো চিনি নাপায় তাক মানে ভাবিছোঁ মই অলপ আগবাঢ়ি যাওঁ মানে ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগবাঢ়ি গৈ তাক ধুনীয়াকৈ লৈ আহোঁ মানে এই ভিডিঅ'টোৰ জৰিয়তে এতিয়া যাম যিহেতু আমাৰ ওচৰতে মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী আছে ভাবিছোঁ তাক আজি প্ৰথম তাত ফুৰাওঁগৈ যিহেতু তাক সেইকণৰ লোকেশ্যন দিছোঁ সি সেইকণত নামি দিব তাৰ পৰা যাওঁ তাক লগ কৰিম আৰু আপোনালোককো দেখাই থাকিম ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো এটা লাইক কৰক যাওঁ বলক পৰা ধুনীয়াকৈ তাক লৈ আহোঁ আৰু এইফালে আহি পালোহি মাধৱদেৱ জন্মস্থান মানে ভোগপুৰ আৰু এইফালে পাই গ'লেই মাজুলীৰ পৰা পূৰা আমাৰ বিকুদা পূৰা মজাকৈ সেই আহোঁতে পূৰা কষ্ট হৈছিলেনে পূৰা মজা ভাল লাগিছেনে আৰু পূৰা মজাকৈ ভাল লাগিছে লগ পালোঁ সেইফালে ককাইদেউ আহিছে এতিয়া প্ৰথমতে মানে আমাৰ মাধৱদেৱ জন্মস্থানখন চাই লওঁ তাৰপৰা কথা পাতি আছোঁ বলক পূৰা মজাকৈ এইফালে যাব লাগিব এইটো ভিউ কি মজা লাগিছে আৰু এইফালে সোমাইলোঁ মাধৱদেৱ জন্মস্থান যিহেতু মই আগৰ ব্লগো বনাইছোঁ যিয়ে নহওক এইফালে যিহেতু ইমান দূৰৰ পৰা আহিছে মানে মাজুলীৰ পৰা আহিছে তেওঁলোকক অকণমান ধুনীয়া জেগা এটা ফুৰাওঁ বুলি আহিছোঁ বাকী আহি কেনেকুৱা লাগিছে সেইটো কোৱা বহুত বেছি ভাল লাগিছে আৰু জেগাখনো বহুত ধুনীয়া চবকে এজনে পুৰা চিনেৰীটো দেখাব চাৰিফালৰ চাব ভিডিঅ'টো মাজুলীটো হ'বই নহয় এনেকুৱা মাজুলীতকৈ ভালনে মাজুলীতকৈ মই মানে মাজুলীটো আছে সত্ৰ বহুত কিন্তু ইয়াত যিটো জেগা দেখিছোঁ ন এইটো বহুত আল্টিমেট কিন্তু বেয়া বুলি নকওঁ আকৌ এইটো ট্ৰল কৰা হ'ব বিকুদা কিন্তু দিম আকৌ আমাৰ গহপুৰৰ ছোৱালীক ৰ'জ কৰি থৈছে পূৰা মজাকৈ লগ পালোঁ আৰু সেইটো আছে লেটেকু পুখুৰী আৰু এই ভাগ আছে মাধৱদেৱৰ মূল নামঘৰ ভাগ আৰু যিহেতু ইয়াতে মানে বহি মেলি কীৰ্তন ঘোষা পঢ়িছিল আৰু কীৰ্তন ঘোষা এক্সট্ৰাকৈ থোৱা এটা ঘৰ আছে ইটো চাইডে আছে ধুনীয়াকৈ গৈ আছোঁ আৰু এইফালে আছে আমাৰ বিকু পূৰা মজাকৈ এইফালে ককাইদেউ পূৰা মজা নে প্ৰথমবাৰ আহিছে চাগে ন মজা লাগিছে আকৌ ভাল লাগিছে কোনে আনিলে ইয়ালৈ প্ৰথম তোমাৰ কাৰণে এইকণ সৌভাগ্য হৈছে ইয়াৰ বহুত বেছি থেংক ইউ আৰু মানে এইটো কাট দিয়া গোট হে কোনা বাদ দিয়া আমিতো ইমান ষ্টেণ্ডাৰ্ড মানুহ নহয় আমি ব্লগ বনাইছোঁ একো নাই বাকী আশা কৰিছোঁ ভিডিঅ'টো চবেই যদি ভাল পাইছা লাইক কমেণ্ট অভিয়াছলি শ্বেয়াৰ কৰিবা ঠিক আছে মোৰ কাৰণে যদি কোনোবাই চিনি পাইছা প্লিজ কৰি দিয়া বাইদেউ সৰুকৈ চেনেলটো খুলিছে তোমালোকে পূৰা ছাপোৰ্ট কৰা ঠিক আছে মজাকৈ আৰু এইটো আছে অতিথিশালা মানে যিহেতু দূৰ দূৰণিৰ পৰা মানুহসকল আহিলে মানে ভক্তসকল আহিলে ইয়াতে থাকিব পৰা যায় কিন্তু আৰু বিকুদাহঁত যদি ইয়াত থাকোঁ বুলি থাকিব পাৰিলে হয় কিন্তু বিকুদাক যিহেতু আমাৰ ঘৰলৈহে মাতিছোঁ আমাৰ ঘৰত নিম পূৰা মজাকৈ আজি থাকিবৰ কাৰণে আৰু সেইফালে আছে মাধৱদেৱে মানে কীৰ্তন পুথিখিনি তাতে থৈ দিয়া আছে পূৰা মজাকৈ আৰু এইফালে ককাইদেউ ফাইনেলি আজি আহি পাই গ'লেই বহুত ভাল লাগিছে কৈছোঁ নহয় 7 সাগৰ 7 নদী কিয় ফেৰী আহিছোঁ মানে ফাইনেলি ক'বলৈ গ'লে কি ভাল লাগিছে মানে আমাৰ মাজুলীটো আছে হ'লেও ইয়াত বেছি ভাল লাগিছে ভাল লাগিছে আৰু তোমাকো লগ পালোঁ আমাৰ ইয়াত ছোৱালীবোৰ কেনেকুৱা ছোৱালীবোৰ দেখিছা মানে ছোৱালী এতিয়ানো কি ক'ম আমাৰ চিংগুল জীৱন আমাৰ বিকুদাই গাৰ্লফ্ৰেণ্ড আছে বিয়ালৈ মাতিব আৰু বিকুদাৰ পৰা ধুনীয়াকৈ বিকুদাই গহপুৰৰে গাৰ্লফ্ৰেণ্ড ধুনীয়াকৈ আৰু সেইটো আছে ইমান ডাঙৰ এজোপা গছ দেখিছেনে আৰু এই ঘৰটোতে আছে মাধৱদেৱে সংগ্ৰহ কৰা নামঘোষাসকল ইয়াতে ধুনীয়াকৈ থৈ দিয়া আছে এইফালে বিকুদাও জীৱনটো আজি দেখিছা ন জীৱনটো আজি বহুত বেছি মই আৰু এটা লেভেলৰ ধুনীয়া লাগিছে কৈছোঁ ন বহুত বেছি ধুনীয়া আৰু এটা বস্তু দেখুৱাম মাধৱদেৱে য'ত নেকি গা ধুইছিল নাক বা অৰ্থাৎ কুঁৱা বুলি যে কয় এইফালে ধুনীয়াকৈ আৰু এটা কথা কৈছোঁ যদি কোনোবা ইয়ালৈ অহা নাই কিয় ক'ত আছে নাৰায়ণপুৰ লখিমপুৰ নাৰায়ণপুৰ আৰু ভোগপুৰত আছে আপোনালোক আহিব বহুত এটা সুন্দৰ পৰিৱেশ
আপোনালোকে ইয়াত চাকি বন্তিও দিব পাৰিব। বহুত এটা পবিত্ৰ স্থান, মানে ইয়াত আহিলে আপোনালোকৰ একদম বেলেগ এটা লেভেলৰ ফিল হ'ব। বহুত এটা পবিত্ৰ জেগা। আপোনালোক যদি ভাল এটা জেগাত ফুৰিম বুলি ভাবিছে, পবিত্ৰ জেগা, তো একদম বেষ্ট জেগা হয় এইটো। মাধৱদেৱৰ জন্মস্থান বহুত বেছি ধুনীয়া। তো আপোনালোকে দেৰি নকৰিব, অলপখিনি পইচা বাজেটৰ গোটাই আপোনালোক আহি যাওক লখিমপুৰ ভোগপুৰত, ঠিক আছে? ধুনীয়াকৈ বহুত বেছি। এইটো আছে পাননাও। ইয়াতে মানে মাধৱদেৱে গা ধুইছে, মাধৱদেৱে ব্যৱহাৰ কৰা কুঁৱাটো পূৰা ধুনীয়াকৈ। সেইফালে আছে মানে এইটো গৃহ, ইয়াত মাধৱদেৱ আছিলে পূৰা ধুনীয়াকৈ। মই আগৰ ব্লগত দেখুৱাইছিলোঁ, হয়তো চাগে ইমান চাই থাকিলে বয়িঙো পাব পাৰে। এইফালে বিকুদাক মানে দেখুৱাবলৈ লৈ আহিলোঁ। বিকুদা কেইদিনমান থকাকেতো আহিছে, কেইদিন থাকিবা এনে? আজি তোমালোকৰ ঘৰত আজি থাকিম আৰু তোমাৰ লগৰটোৱে থাকিব কৈছে। তো 2-3 আছোঁ পূৰা মজাকৈ আমাৰ গহপুৰত যিমানটো পাৰোঁ আৰু বিকুদাহঁতক দেখুৱাম পূৰা ধুনীয়াকৈ। ইনষ্টাগ্ৰামৰ ডাইলগ পূৰা মজা মজা দি থাকে, ছোৱালীক লৈ ডাইলগ এটা দি দিয়া। মই ছোৱালীক লৈ নিদিওঁ, একে দুই আমাৰ ভাই জুই বহুত বেছি ধুনীয়া ভিডিঅ' বনাই। তোমালোকে চাবা, বছ ছাপোৰ্ট কৰিবা। বিকুদাই কিন্তু কথা ক'বলৈ ভয় নকৰে মানে বিশেষকৈ বেয়া দেখিলেতো ডাইৰেক্ট সেইটো কৈ দিবই ন। সেইটোৱে তোমালোকে মোক ইনষ্টাগ্ৰামত চাব পাৰা, চিনি পোৱাই চাগে অলৰেডি বহুতে। বাকী যদি কোনোবা চিনি নাপায়, ইনষ্টাপিন01 বুলি আছে, তোমালোকে ইনষ্টাগ্ৰামত চাৰ্চ কৰিবা। আৰু ইউটিউবতো আছে। ইউটিউবৰ নামটো বহুত এটা মানে আনকমন না, হাগি নিদিবা বুলি আছে। ক'বলৈ বেয়া লাগিছে এইটো জেগাত। তোমালোকে চাবা, চাৰ্চ কৰিলে পূৰা টপত আহিব ভিডিঅ' চাব। আৰু চাওঁ ছ'চিয়েল মিডিয়া বৰ বেলেগ এটা বস্তু নহয়। এতিয়া মাজুলীৰ পৰা আমি ইয়াতে চিনাকি হৈ পেলাই মোৰ ভিডিঅ' চোৱা, এইবোৰ ভিডিঅ' চাই তেনেকৈ চিনাকি হৈছোঁ। তো আহি ইয়াক লগ কৰিবলৈ ইয়াত পাই গৈছোঁ এইবোৰ চাবৰ কাৰণে। ভাবাচোন মানে এখন বেলেগ এটা দুনীয়া আৰু সেইখন পূৰা ধুনীয়াকৈ। আৰু এইফালে মূল নামঘৰ ভাগৰ ওচৰতে ইমান ধুনীয়াকৈ দুটা হাতী মানে গজৰাজ বনাই আছে, দেখিছেনে? এইফালে এভাগ আছে আৰু এইফালে এভাগ আছে। পূৰা ধুনীয়াকৈ দেখুৱাইছোঁ আৰু যিমানখিনি পাৰোঁ। আৰু এইফালে হেৰি আছে, প্ৰণৱ আছে। প্ৰণৱৰ ঘৰ মানে আমাৰ লখিমপুৰৰ বিহপুৰীয়াৰে হয়। সি মানে ডিকুৰ লগত থাকে ভিডিঅ' চিডিঅ' বনাই। এই মাজুলীত থাকে ন? হয়, মই মাজুলীত থাকোঁ। মাজুলী মানে মোৰ সঠিক মোৰ ঘৰ বিহপুৰীয়াত হয়, মই থাকোঁ গুৱাহাটীত। আৰু বিকু মাজুলীৰ পৰা আহিছে, ইয়াত ফুৰাইছোঁ। এনে আমাৰ ইয়াতো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত বহুতকেইটা মন্দিৰ আছে, কিবা কিবি আছে, পাৰ্ক চাৰ্ক এনেকৈ ঘূৰাইছোঁ। ধুনীয়া ধুনীয়া জেগা আছে। আৰু তোমাকো লগ পাই ভাল লাগিলে। আৰু ইয়াৰ ভিডিঅ' চাবা, অকণমান ছাপোৰ্ট কৰিবা, এনেকৈ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবা। আৰু দেখুৱাইছোঁ এনেকৈ। আজি সেই কি বুলি কয়, বাকী কথাই কৈছোঁ, পাহৰি গৈছোঁ ক'বলৈ। মানে এই যিহেতু আমাৰ ইয়াত চাই থাকে, ইয়াত বাৰু এইখন তুমি আগতে অহা নাই? আজি আগত আহিছোঁ মই বিচাৰ কৰিলে বাসিন্দা আৰু আহিছোঁ। আৰু জন্মঠাইটো বিহপুৰীয়া ন? মানে ইয়াৰ পৰা কেই কিলোমিটাৰ হ'ব? 20 কিলোমিটাৰ। বিহপুৰীয়া ইয়াৰ পৰা তোমাৰ 45 কিলোমিটাৰমান হ'ব। 45 নহয়, তোমাৰ 25 মান হ'ব। 25 মান হ'ব। 45 আমাৰ ঘৰত হয়। পূৰা মজাকৈ আহিলে। সেইফালে ডিকিও মানে ভিডিঅ' চিডিঅ' বনাই আছে, যিহেতু সি ভিডিঅ' বনাই। আৰু এইফালে আছে লেটেকু পুখুৰী, পূৰা ধুনীয়াকৈ আগতে দেখুৱাইছিলোঁ বাৰু, আকৌ এবাৰ দেখুৱাইছোঁ। মানে পানী শুকাই গৈছে এতিয়া, যিহেতু পানী হ'বহে ইয়াত। এইটো পুখুৰী বহুত ডাঙৰ ডাঙৰ মাছ আছে। এইফালে চাওকচোন, এটা কথা কৈছোঁ, মানে ইয়াত মানে আগতকৈ মানে ইয়াত বহুত উন্নত হৈ গ'ল। মানে আগতকৈ মানে থানখন এনেকুৱা ভাল লাগিছে ন, কিবা আহিয়ে ভাল লাগিছে। আৰু আপোনালোক যোন অহা নাই ন, থানখন আহি চাব, আপোনাৰ মন প্ৰাণ ঠাণ্ডা হেৰি হৈ পৰিব মানে। আৰু কি ক'ম আৰু ঠাণ্ডা হৈ গ'ল কৈছোঁ না, কি নিজৰে কিবা এটা লাগিছে আছে ন, কিবা দুখ চুখত আছে, কাৰোবাৰ ৰিলেশ্যনশ্বিপ ভাগিছে বা কিবা এটা টকা পইচা সমস্যা দুখ আছে, আপোনালোক ইয়ালৈ আহক, পূৰা ধুনীয়াকৈ মনটো একদম ফূৰ্তি কৰি যাব। আৰু এইপিনে সৰু সৰু ল'ৰা ছোৱালী খেলিব পাৰ্ক আছে। এখন পাৰ্ক দিছে, সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলি আছে পূৰা ধুনীয়াকৈ। ৰস্তা দিব হয় না বাৰু? হয় না বাৰু? ই যে আমাৰ গাঁৱৰ ছোৱালীবোৰ আমাৰ গহপুৰৰ এই বিহপুৰীয়া নাৰায়ণপুৰৰ ছোৱালীবোৰ ৰ'ষ্ট কৰে নহয়। এক মিনিট, তুমিতো আমাৰ গহপুৰৰ নাৰায়ণপুৰ, ই মাজুলী হয়, ই কেলে আমাৰ ছোৱালীবোৰ ছোৱালী কেলে ৰ'ষ্ট কৰে? কিয় ৰ'ষ্ট মাৰি দিয়ে? অকলে বাচাবি কি কোৱা যায়? এইপিনে পূৰা ধুনীয়াকৈ এইফালে ডিকুদাক ফুৰালো থানখন। ডিকুদা, থানখন কেনেকুৱা লাগিল প্ৰথমতে কোৱা? গোটেইখন চালা নহয়? বহুত বেছি বঢ়িয়া লাগিলে। মানে চাই থাকিব, চব ফেচিলিটি আছে, আপুনি যি চাই মজা, একদম ধুনীয়া। আপোনালোকে যদি ফটোশ্বুট কৰিম বুলি ভাবে আৰু মজা, আৰামছে ফটোশ্বুট কৰি যাব। আৰু তুমি বেক চাইডলৈ স্নেৰি আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালী খেলিবলৈ পাৰা, দেখুৱা ৰাস্তাত দেখুৱা কি ধুনীয়া এটা ফটোশ্বুট কৰিবলৈ, একদম জেগা ৰিলচ চিলচ বনাবলৈ। বাকী কোৱাচোন, তুমি যিহেতু ৰ'ষ্ট কৰা ন, ৰ'ষ্ট কি কাৰণে কোৱা? মানে ইমান বেয়া বেয়া শব্দ কৰি এজনী ছোৱালীক যে ৰ'ষ্ট কৰা? হয় বাৰু, এইবোৰ মানে মোৰ ৰ'ষ্টখিনি সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয় একচুৱেলি। আৰু বুঢ়া বুঢ়ীখিনি চালোঁ মোক বেয়া বুলিয়ে ক'ব, কাৰণ মই ইমানখিনি বেয়া মান মাতোঁ। কিন্তু তোমালোকে তুমিতো এতিয়া ডেকা লোৱা, তুমি দেখিছা আজিকালি ল'ৰা ছোৱালীবিলাকে, বোৱাৰীবিলাকে ইমান ভাল ঘৰৰ বোৱাৰী ছোৱালী হৈও পেট উলিয়াব, কিবা এনেই ৰিলচ এটা ফকতীয়াকৈ বনাই দিয়ে, য'ত একো অৰ্থই নাথাকে। কিবা এটা মানে এণ্টাৰটেইনমেণ্ট পাব লাগিব, কিবা এটা শিক্ষা পাব লাগিব, কিবা ভিডিঅ' এটা মানে লাইক ভিউৱাৰ্ছ পাবৰ কাৰণে যি দেখুৱাই দিয়ে, এজনী ছোৱালীৰ কাৰণে গোটেই ছোৱালীখিনি বদনাম হৈ যায়। আৰু সিহঁতৰ একো টেলেণ্ট নাথাকে। তো তেনেকুৱা এটা বস্তুত যদি আমি মাত নেমাতোঁ, বস্তু আমি মানে কোনো ভয় নকৰোঁ, আমাৰ কিবা হ'লেও একো নাই,
আমি মান মাতি যাম সঁচা কথাত মান মাতে সঁচা কথা মান মাতো আৰু এটা কথা কি ৰোষ্ট বস্তুত যদি এটা দুটা বেয়া মান নাথাকে বা অকণমান ৰাফকৈ নকওঁ সেইটো ৰোষ্ট হ'বই নোৱাৰে মৰমত ক'লে জানো ৰোষ্ট হ'ব হ'ব সেইকাৰণে বেয়া মাত এটা দুটা সোমোৱাই দিওঁ সেইটো হয় সেইকাৰণে ৰাইজৰ ওচৰত চৰি গৈছোঁ কিন্তু কম্পালচৰি সেইটো থাকিবই লাগিব নহ'লে মানে ৰোষ্ট এটা কেতিয়াও কমপ্লিট হ'ব নোৱাৰে হয় বাৰু আৰু এইফালে শুনিলে নহয় বিকু মুখেদি যিহেতু ৰোষ্টাৰজনে কিয় বেয়া মাত মাতিবলৈ বাধ্য পৰে মানে সকলোৱে ভালৰ কাৰণে কাৰণ আজিকালি এজনী ছোৱালীয়ে যেতিয়া বেয়া দেখুৱাই দিব ন বেলেগ গোটেই ছোৱালীখিনি তেনেকুৱা বদনাম হৈ যায় সেয়ে পৰা মাতে বেয়া মাতটা হয়নে হয় নাই বাৰু য়েছ পূৰা মজাকৈ আৰু এইফালে চাওকচোন কুঁৱাটো আছে মাধৱদেৱে ব্যৱহাৰ কৰে কিমান ধুনীয়া পানী হৈ আছে এতিয়াও দেখিছেনে পূৰা মুখ চুখখিনি ইয়াতে ধুব পৰা যাব আৰু এইফালে যোৱাকালি মানে ভিডিঅ' বনাবলৈ নহ'লে মানে মোবাইলৰ চাৰ্জটো একেবাৰে খতম হৈ থাকিলে আৰু বহুত বেছি ভাগৰ লাগিলে গোটেই দিনটো ঘূৰিছোঁ আৰু তাৰ পৰা গাড়ী নাপালোঁ মানে য'ত আমি গৈছিলোঁ তাৰ পৰা আমি 10 কিলোমিটাৰ খোজকাঢ়িছোঁ ৰাতি হৈ গ'ল মানে তাতে আহিলে আমাৰ ঘৰত ধুনীয়াকৈ থাকিলে এতিয়া কি পালে যাবলৈ ওলালে ভালে ভাত পানী খালোঁ শুই গ'লোঁ আৰু বহুত বেছি ভাল লাগিলে সিহঁতৰ ঘৰত থাকি ৰাতিটো ৰাখিলে বহুত বেছি ভাল লাগে আৰু এতিয়া ৰাতিপুৱা সোনকালে যাবলৈ ওলাইছোঁ মানে মই মৰ্ণিং 6টা বাজিছে আমি আকৌ ফেৰী পাবগৈ লাগিব মাজুলীলৈ সেইকাৰণে যাবগৈ ফেৰী ধৰিবলৈ সেইকাৰণে আমি সোনকালে ওলাই আহিলোঁ আৰু বিশেষ ভিডিঅ'টোত একো ক'ব নোৱাৰিলোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাইটোক লাইক কমেণ্ট শ্বেয়াৰ কৰি অলপ ওপৰলৈ উঠাই দিয়ক ছাপোৰ্ট কৰক বছ আৰু ভিডিঅ'টো কেনেকুৱা পালে মাষ্ট বি কমেণ্ট কৰিব ঠিক আছে লগ পাই ভাল লাগিল পুৰা মজাকৈ গাড়ী থেংক ইউ ছ' মাছ লগ কৰি তোমাকো লগ পাই ভাল লাগিল